ছিগিব ওলাইছিলোঁ যিটোহে চিঞৰ দিলে তো থাকক দিয়া আমকেইটা সৰু আম মানে দেখি মৰম লাগে এটা ডাঙৰ হ'ব দিছে তাৰমানে সেইকাৰণে যদি আৰু এজোপা আম দেখিলে তাৰ পৰা মই এটা আম পাৰি নমস্কাৰ মানজীৱ এণ্টাৰটেইনমেণ্ট জোন আমাৰ চেনেলটোত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। লকডাউনৰ বাবে যিহেতু ঘৰত আছোঁ এইকেইদিন দুটা তিনিটামান ৰেচিপি দিলোঁ, তাৰ লগতে ভাবিলোঁ আজি কেইখনমান চাটনি বনাই দিওঁ ন। চাটনি যিহেতু আমি খায়ে আছোঁ, সিদিনা যোৱাকালিৰ ভিডিঅ'টো মই চাটনি বনাই আছিলোঁ, ভাবিছোঁ কেইখনমান এখন নহয় 3-4খনমান চেষ্টা কৰোঁ কিমান পাৰোঁ। গাঁও মানে পিছফালে বাৰীত থকা শাক বুটলোঁ, মানিমুনি আছে, নৰসিংহ আছে, এইফালে পদিনা আছে আৰু দেখাই আছোঁ এইফালে আমাৰ ঘৰৰ গছত আম লাগি আছে দেখাই আছোঁ ৰ'ব। যিহেতু গৰমৰ দিন ভাতৰ লগততো দালি ভাত লকডাউনৰ বাবে বেছি ধৰণৰ বস্তু আমি খাব পৰা নাই, গতিকে দাইল যদি খাওঁ দাইলৰ লগত আমি অকল ভাজিনো কিমান খাম, গতিকে বিভিন্ন ধৰণৰ আমাৰ বাৰীতে বিচাৰিলে আমাৰ ঘৰৰ চৌপাশে বিচাৰিলে বিভিন্ন শাক পোৱা যায়, বিভিন্ন ধৰণৰ গছবিলাক পোৱা যায় যিবোৰ আমি চাটনি বনাব পাৰোঁ বা সেই শাকেৰেও আমি কিবা এখন তৰকাৰী বনাই খাব পাৰোঁ। গতিকে আমি বৰ্তমান মই হেৰি বনাব বিচাৰিছোঁ চাটনিৰ কাৰণে। এই দেখিছে আমাৰ ঘৰৰ আম লাগি আছে, ছিগিব মন চোৱা নাই সৰু হয় তথাপিও চাটনিৰ কাৰণে এটা ছিগিম। তাৰপিছতে পদিনা আছে দেখাই আছোঁ ৰ'বা, পদিনা আছে এই দেখিছেনে পদিনা দেখা পাইছে, মই একো দেখা পোৱা নাই হেৰি কাৰণে এইটো ৰ'দ দি আছে কাৰণে এয়া পদিনা মই চুয়ে আছোঁ, এয়া ছিগিম অলপমান। তাৰপিছত আৰু কেইখনমান চাটনি বনাম যিখিনি মই অলপ পিছত দেখাই আছোঁ ৰ'ব। এইখিনিতে মই আৰু এটা বস্তু দেখাব বিচাৰিছোঁ, এইজোপা দেখিছেনে পদিনা মই ৰুইছোঁ এই ঘৰত থাকোঁতে। এইডাল বাঁহ এডাল আছিলে, বুঢ়া বাঁহ এডাল আছিলে, তাৰে এটুকুৰা কাটি চাওকচোন এইডাল তাত বালি দি পদিনা দুজোপামান ৰুই থৈছোঁ। বৰষুণ দি আছেতো ধুনীয়াকৈ হ'ব চাওকচোন। ভাবিছোঁ গুৱাহাটীত যিহেতু থাকোঁ ইয়াৰ পৰা এনেকুৱা বাঁহৰ টুকুৰা এটা লৈ যাম, তাত পদিনা লগাই দিম, তাৰপিছত খাই থাকিম। আৰু ইয়াততো বহুত এভেইলেবল আছে, তাততো নাপাম ন, গতিকে এনেকুৱা লগাই খাই থাকিব পাৰিম। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এইখিনিতে মই কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰক, আমাৰ ভিডিঅ'ছবোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক, আমাক ছাপোৰ্ট কৰক যাতে আমি চেনেলটো গ্ৰ' কৰিব পাৰোঁ। থেংক ইউ। এণ্ড যোৱাকালি ভিডিঅ' যিসকলে চোৱা নাই আমাৰ চেনেলটোত গৈ ধুনীয়াকৈ চাব পাৰিব ভিডিঅ'বোৰ। থেংক ইউ। এতিয়া মই ব'লক আমি চাটনি বনাব চেষ্টা কৰোঁ। জমনি এটা কওঁ ৰ'ব, এই আমকেইটা মই ছিগিব ওলাইছিলোঁ, এইজোপা সৰু আম এইবছৰ 2বছৰমান হৈছে লাগা, এইবছৰ এই কেইটামান আম লাগিছে। মায়ে কৈছে আৰু এইফালে আৰু এজোপা আম আছে, মায়ে কৈছে এই সৰু এজোপামান নিছিগিবি। মই ছিগিব ওলাইছিলোঁ যিটোহে চিঞৰ দিলে তো থাকক দিয়া আমকেইটা সৰু আম মানে দেখি মৰম লাগে এটা ডাঙৰ হ'ব দিছে তাৰমানে সেইকাৰণে যদি আৰু এজোপা আম দেখিছেনে এইফালে তাৰ পৰা মই এটা আম পাৰি চাটনি বনাম, নহ'লে মোক কলিজা খাব। পুদিনা চিঙা হৈ গ'ল, এতিয়া নৰসিংহ কুমলীয়া পাত আছে নাই গছজোপাত চাব লাগিব। কৰি আছেনে কুমলীয়া পাত দুটামান ছিঙি দিয়কচোন। মায়ে গোটেইখিনি মিক্স কৰি দিলে ৰ'ব দেই, সেইখিনি এক চাইড কৰিছোঁ। পদিনা নৰসিংহ হয় ঐ, মানিমুনি ক'ত আছে ঐ, এইবিলাক চব টেঙেচি শাক আছে, এয়া দি মাছেৰে খাই মজা লাগে টেঙেচি শাক। মানিমুনি 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 ক'ত আছে মানিমুনি, এই দুডালমান আছে নেকি এইখিনিতে মানিমুনি চাইডত দিয়া। এইয়া মানিমুনি পাইছোঁগৈ ৰ'ব, সৰু মানিমুনি আছে চিনি পাইছেনে বাৰু, এইটো সৰু মানিমুনি আছে, দুডাল মানে এপাহ ছিগিব লাগিব। এইটো চাটনিত কি বনাওঁ নাজানো, সদ্যহতে গোটাই আছোঁ যিমান চাটনি খাব পৰা শাক আছে। মচন্দৰী বিচাৰি বিচাৰি গৈ আছোঁ ৰ'ব দেই, আছে নহয় মচন্দৰী ইয়াতে। অঁ এই আগ দুটামান দিলেই হ'ল, বেছি নবনাওঁ নহয়। দুটা চাফা সৰু সৰু কোমলীয়া আগ দুটামান। এতিয়া ছিগিবলৈ গৈ আছোঁ জলকীয়া, ইয়াত ধুনীয়া ধুনীয়া অকণমানি অকণমানি ফিৰিঙতি জলকীয়া, ফিৰিঙি জলকীয়া বুলিও কয়। ধুনীয়া দেখা পাইছেনে কেমেৰাত, ধুনীয়া ধুনীয়া সৰু সৰু, কিন্তু ছটা পেকেট বৰা ধামাকা বহুত জ্বলা হয়। তাৰ দুটামান ছিঙি নিওঁ, তাৰপিছত চাটনি বনাম। পটাখন ধুই লৈছোঁ ভালকৈ। এয়া দেখিছে সকলো যোগাৰ কৰি লৈছোঁ, এয়া দেখিছে পদিনা আম ধুনীয়াকৈ গুচাই লৈছোঁ, গুটিকেইটা আঁতৰাই লৈছোঁ, নৰসিংহ আছে, বঙালী ধনিয়া আছে, মানিমুনি, ফিৰিঙি জলকীয়া, আদা নহৰু গুচাই আছে মায়ে। তাৰপিছত এয়া মচন্দৰী, দালি কেইটামান ভিজাই লৈছোঁ কাৰণ 3খন চাটনি বনাম, ভাবিছোঁ পদিনা আমৰ এখন চাটনি বনাম, তাৰপিছত আছিলে নৰসিংহ
নৰসিংহ আৰু দালি দি এখন চাটনি বনাম। তাৰপিছত এইকেইটা মেমেধু চৰি এয়া দেখিছে বঙালী ধনিয়া তাৰপিছত মচন্দৰী মানিমুনি তেনেকুৱা ধৰণৰ চাটনি 3খন চাটনি বনাম। চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো কেনেকুৱা পাইছে আৰু ঘৰত এনেকেদৰে আপোনালোকে বনাই খাই নাখায় প্লিজ কমেণ্ট বক্সত জনাব। প্ৰথমে আমি বনাবলৈ লৈ গৈছোঁ এয়া আম আৰু পদিনাৰ চাটনি। তাৰ বাবে আমকেইটা প্ৰথমে থেতেলিয়াই ল'ম। মানে আমটো আৰু যিটো এফাল আম লৈছোঁ প্ৰথমে আমটো থেতেলিয়াই ল'ম। তাৰ পাছত আমি পদিনাখিনি পিহিম। আমখিনি বৰ্তমান পিছা হ'ল। এই আমখিনি অকণমান আঁতৰাই থ'ম, মানে আমটো ভালকৈ পিচিলোঁ, পদিনাখিনি পিচিম, তাৰপিছত দুইখিনি মিক্স কৰি দিম। এতিয়া বৰ্তমান পদিনা পিচি আছোঁ, পিছতহে মিক্স কৰিম। ধুনীয়া গোন্ধ আহিছে, মোৰতো খাওঁ খাওঁ লাগিছে। আপোনালোকৰ খাওঁ খাওঁ লাগিছে নে নাই প্লিজ জনাবচোন কমেণ্ট বক্সত। পদিনাখিনি অলম'ষ্ট পিছা হৈছে। এতিয়া আমখিনিৰ সৈতে মিক্স কৰি আৰু অলপ পিচিম। অকণমান নিমখ দিম, এড কৰিম ইয়াত। আন্দাজমতে নিমখ এচিকুট দিছোঁ। জলকীয়াটো আপোনালোকে আগতেও এড কৰিব পাৰে বা পিছতো এড কৰিব পাৰে, কাৰণ মোৰ ঘৰত কৈছোঁৱে নহয় মোৰ ঘৰত সৰু বাচ্ছা এটা আছে, গতিকে পিছত এড কৰিম। অকল এইখন চাটনিতে, বাকী চাটনিকেইখনত ডাইৰেক্ট পিচি দিম জলকীয়া। আমখন মানে আমৰ চাটনিখন সিহঁতে পোৱালিটোৱে খাই ভাল পায়, গতিকে ইয়াত জলকীয়া মই পিছত এড কৰিম, বাকীখিনি একেলগে এড কৰিম। এতিয়া ফিৰিঙি জলকীয়া কেইটামান এড কৰিছোঁ, এইকেইটাই এনাফ বহুত জ্বলা হ'বলৈ। তাৰপিছত গোটেইখিনি মিক্স কৰি দিম, পদিনা আমৰ চাটনি তৈয়াৰ হৈ গ'ল। এই প্ৰথম ধোৱাটো নেদেখাবি। আম পদিনাৰ চাটনি হৈ গ'ল। এতিয়া ভাবিছোঁ মচুৰ দালি, নৰসিংহ পাত আৰু এয়া দেখিছেনে পিছত এতিয়া এড কৰিছোঁ এইটো ভেদাইলতা পাত বুলি কয়। গোন্ধটো কিন্তু ইমান ভাল নালাগে, কিন্তু চাটনিত গম নোপোৱা হৈ যায়। যেতিয়া আমি চাটনি দিওঁ তাৰ টেষ্টটোৱে সলনি হৈ যায়। গতিকে আমি এই গোটেইকেইটাৰে আমি আদা নহৰু উইথ জলকীয়া দি আমি চাটনি বনাম। লগতে বঙালী ধনিয়া পাত এটাও দিছোঁ আৰু একেবাৰে নিমখ এচিকুট দি একেবাৰে পিচিম। হৈছেনে? দালিখিনি যদি ভালকৈ নুকোমলে তেতিয়া বেছি সোৱাদ লাগে, মানে সোৱাদটো বেছি ধুনীয়া হয়। একেবাৰে যদি কোমল হৈ যায় তেতিয়া ইমান চাটনি খাই ভাল নালাগে। যদি অলপ মাজে মাজে গোটা গোটা হৈ থাকে খাই ভাল লাগে। এইখিনি ভালকৈ পিচিলেই নিমখটো এবাৰ টেষ্ট কৰিম, এইখিনি চাটনিও হৈ যাব। এইখিনি অলম'ষ্ট হৈ গৈছে, নিমখটো এবাৰ টেষ্ট কৰিম, তাৰপিছত এইটো হৈ যাব। নেক্সট আমি বেলেগ এখন চাটনি বনাম। মচুৰ দালি, ভেদাইলতা, নৰসিংহৰ চাটনিখনো হৈ গ'ল। এতিয়া অৱশিষ্ট কি আছে? এয়া আছে বঙালী ধনিয়া পাত, মানিমুনি, আদা নহৰু, কেইটামান জলকীয়া, মচন্দৰী। এইখিনি মিক্স কৰি আমি এখন মানে শেষৰখন চাটনি বনাম। এইখিনি চাটনি আপোনালোকে মিক্সিতো বনাব পাৰে, এইখিনি চাটনি আপোনালোকে মিক্সিতো তৈয়াৰ কৰিব পাৰে। কিন্তু মিক্সিত আপোনালোকে সকলোৱে জানে ন, মিক্সিত কৰা আৰু পটাত কৰাৰ টেষ্টটোৱেই সুকীয়া, গতিকে ডিফাৰেঞ্চ বহুত আছে। তথাপিও যাৰ উপায় নাই আমি গুৱাহাটীতে মিক্সিতে কৰিব লগা হয়, পটা যিহেতু নাই আমাৰ তাত। গতিকে গাঁৱত আহিছোঁ যেতিয়া গাঁৱৰ এইখন সুবিধা আমি নিশ্চয় ল'বই লাগিব। এচিকুট নিমখো একেবাৰে এড কৰিছোঁ আধা মানে পিছা হওঁতে, তাৰপিছত একেবাৰে পিচি দিম, হৈয়ে যাব আৰু টেনশ্যন নাই। আমাৰ শেষৰখন চাটনি বৰ্তমান হৈ গ'ল, দেখিছে কি ধুনীয়াকৈ পিছা গ'ল। এইখিনিতে খাবলৈ কেনেকুৱা হয় অলপ পিছত মই টেষ্টটো কৰি জনাই আছোঁ। বৰ্তমান তিনিওবিধ চাটনি বনোৱা হৈ গ'ল, খাই মই টেষ্ট কৰিছোঁ, অলপ বহুত টেষ্টি হৈছে। গতিকে আপোনালোকে আশা কৰিছোঁ আপোনালোকে এইখিনি বনাই খাব। বহুতে খাইছে, তথাপি মই কেনেদৰে বনাওঁ তাকে দেখালোঁ। গতিকে আশা কৰিছোঁ আমাৰ ভিডিঅ'টো চাই ভাল পাইছে। ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব যদিহে ভাল পাইছে, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। এণ্ড থেংকছ ফৰ ৱাচিং।